আজি মাছৰুম ট্ৰেইনিঙৰ শেষৰ দিন সকলো ৰাইজ আহি উপস্থিত হ'লহি আৰু আজি শেষৰ দিনত কৰা হৈছে থিয়ৰী আৰু থিয়ৰীবোৰ এনেদৰে সকলোৱে লিখি লৈছে মানে মাছৰুম খেতি কেনেকৈ কৰা হয় আৰু মাছৰুম খেতি কেনেকৈ কৰিলে বেছি উৎপাদন হয় সেইবোৰ সকলোবোৰ লিখি লোৱা হৈছে ছাৰে লিখাই দিছে আৰু ছাৰে কৈ আছে মাছৰুমৰ উপকাৰিতাৰ বিষয়ে আৰু মাছৰুমৰ মানে মাছৰুম পৰা কি ৰেচিপি বনাব পাৰি আৰু মাছৰুম খেতি কৰি কেনে স্বাৱলম্বী হ'ব পাৰি তাৰ বিষয়ে বুজাই ক'লে আৰু এনেদৰে আমাৰ ট্ৰেইনিংবোৰ সামৰণি মৰা হৈছে। মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনোৱাই নাই। নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ ইউটিউব চেনেলটো হৈছে বন্দীগোগ অফিচিয়েলি 5X। ভিডিঅ'টি ভাল পালে সকলোৱে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। শেষৰ দিনত সকলোকে বাই বাই, থেংক ইউ। আৰু এই ট্ৰেইনিং শেষ হোৱাৰ পিছত ওচৰে ভণ্টি এজনীৰ ঘৰত সোমালোঁ। ওচৰ মানে চিনাকি ভণ্টি এতিয়া যেন তাই ইমান ধুনীয়াকৈ ফুল ৰুই থৈছে আৰু এইবাৰলৈ যাওঁ। আমাৰ ৰাইজসকল বহি আছে মানে এই ওচৰতে সকাম আছিলে বোলে, তাৰ প্ৰসাদ দিলে খালোঁ আৰু বাকীবোৰ আৰু কিবা কিবি খালোঁ। সেইবোৰ উঠোৱা নহ'ল কাৰণ মোবাইলৰ বেটাৰী শেষ হ'ল। আজিলৈ ইমানে, বাই বাই, থেংক ইউ।